স্বাগতম জনাইছোঁ টেকনিকেল ডিটেইল আসামৰ আজিৰ এই ভিডিঅ'টোলৈ বন্ধুসকল। ডিপাৰ্টমেণ্ট অফ স্পৰ্ট এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আসাম খেল মহাৰণ 2023 অৰ্গেনাইজেশ্যন কৰিবলৈ গৈ আছে 1 নৱেম্বৰ 2023 পৰা 10 জানুৱাৰী 2024 লৈকে। আপোনালোকে যদি এই খেল মহাৰণত পাৰ্টিচিপেট কৰিব বিচাৰে তেনেহ'লে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সো আজি মই আপোনালোকক জনাম আপোনালোকে এই খেল মহাৰণত অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, কেনেকৈ ডকুমেণ্টছ আপলোড কৰিব, কি ডকুমেণ্টছ লাগিব, কমপ্লিট প্ৰচেছ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ' জনাম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু এনে ধৰণৰ টেকনিকেল ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো প্ৰথমে আপোনালোকে আপোনাৰ ক্ৰোম ব্ৰাউজাৰখন অপেন কৰি dsyw.assam.com/খেল ওপৰত দিয়া ধৰণে আপোনালোকে টাইপ কৰি সাৰ্চ কৰি দিব। ইয়াত আপোনালোকে চাব পাইছে ডিপাৰ্টমেণ্ট অফ স্পৰ্ট এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আসাম। সো ইয়াত আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকে তলত চাব পাইছে ৰেজিষ্ট্ৰেশ্যন। সো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে চাব পাইছে খেল মহাৰণ। সো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত চাব পাইছে ইণ্টাৰ 10 ডিজিট মোবাইল নাম্বাৰ। সো ইয়াত আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰটো দিব শুদ্ধকৈ। তাৰপাছত চাব পাইছে আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্ট। সো ইয়াত আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। তাৰপাছত চিলেক্ট কমিউনিটি। সো ইয়াত আপোনালোকে আপোনাৰ ব্লকটোৰ নাম ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপাছত চাব পাইছে চিলেক্ট জিপি অৰ্থাৎ গাঁও পঞ্চায়ত। সো আপোনাৰ গাঁও পঞ্চায়তৰ নামটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকক প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ অপেন হ'ব। সো ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আৰু ব্লক আৰু গাঁও পঞ্চায়তৰ নামটো আহি যাব। ইয়াত প্লেয়াৰ আইডিটো অলৰেডি আহি যাব। তাৰপাছত ৰেজিষ্ট্ৰেশ্যন ডেটটো আহি যাব। তাৰপাছত ইয়াত চাব পাইছে ফুল নেম। সো ইয়াত নিজৰ নামটো শুদ্ধকৈ দিব। তাৰপাছত ফাদাৰ নেম। সো আপোনাৰ দেউতাকৰ নামটো শুদ্ধকৈ দিব ইয়াত। তাৰপাছত ফাদাৰ পাৰ্চনেল। সো এইখন অপশ্যনেল নহয়, হয়তো দিব পাৰে, নিদিলেও একো নাই। তাৰপাছত চাব পাইছে মাদাৰ নেম। সো ইয়াত আপোনালোকে নিজৰ মাকৰ নামটো শুদ্ধকৈ দিব। তাৰপাছত মাদাৰ প্ৰফেশ্যনেল। সো এইখনো আপোনাৰ কম্পালচৰি নহয়, হয়তো দিব পাৰে, নিদিলেও একো নাই। তাৰপাছত জেণ্ডাৰখন ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপাছত চাব পাইছে ডেট অফ বাৰ্থ। সো ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো বহুৱাব। তাৰপাছত চাব পাইছে ব্লাড গ্ৰুপ। সো আপোনাৰ ব্লাড গ্ৰুপটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। যদি আপুনি নাজানে তেনেহ'লে অপশ্যনেল নহয়, সেইখন হয়তো দিব পাৰে, নিদিলেও একো নাই। তাৰপিছত তলত চাব পাইছে কমিউনিকেশ্যন এড্ৰেছ। সো ইয়াত আপোনালোকে এড্ৰেছটো ফিল কৰিব লাগিব। ইয়াত চাব পাইছে চিটি। সো আপোনালোকে আপোনাৰ চিটিটো দিব ইয়াৰ পৰা। তাৰপাছত অনাৰ নেম, এইখন অপশ্যনেল নহয়, হয়তো দিব পাৰে, নিদিলেও একো নাই। তাৰপাছত হাউচ নাম্বাৰ। সো এইখনো আপোনাৰ অপশ্যনেল নহয়, হয়তো দিব পাৰে, নিদিলেও নাই। তাৰপাছত চাব পাইছে লেণ্ডমাৰ্ক। সো ইয়াত আপোনালোকে লেণ্ডমাৰ্কটো দিব নিজৰ। তাৰপাছত চাব পাইছে ষ্টেটখন অট'মেটিক চিলেক্ট হৈ আহিব। আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। তাৰপাছত চাব পাইছে পেণ্টেল কোড অৰ্থাৎ পিন কোড। সো ইয়াত আপোনালোকে আপোনাৰ এৰিয়াৰ পিন কোডটো বহাই দিব। বহোৱাৰ পাছত ইয়াত চাব পাইছে কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি আপোনালোকৰ ছেম হয় তেনেহ'লে আপোনালোকে চাব পাইছে টিকমাৰ। সো ইয়াত আপোনালোকে টিকমাৰ এখন লগাই দিব। তাৰপাছত কণ্টেক্ট ডিটেইলছ। সো ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো অট'মেটিকেলি ফিল হৈ আহিব। আল্টাৰনেট মোবাইল নাম্বাৰ যদি আছে আপোনালোকে দিব পাৰে। তাৰপাছত মেইল আই ডি। সো মেইল আই ডিখন অপশ্যনেল নহয়, হয়তো দিব পাৰে, নিদিলেও একো নাই। তাৰপাছত চাব পাইছে ডিটেইল অফ স্পৰ্টছ। সো ইয়াত আপোনালোকে কোনটো খেলৰ বাবে আগ্ৰহী ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত তলত চাব পাইছে আপোনালোকে এডুকেশ্যন ইনফৰমেশ্যন। সো ইয়াত আপোনালোকে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান দিব লাগিব। সো স্কুল কলেজৰ নামটো আপোনালোকে দিব ইয়াৰ পৰা, ইয়াত দি দিব। তাৰপাছত ক্লাছ কোন ক্লাছত আপোনালোকে পঢ়ি আছে। তাৰপাছত চাব পাইছে এড্ৰেছ। সো আপোনালোকে এড্ৰেছটো দিব নিজৰ।
তাৰপিছত কণ্টেক্ট নম চ' ইয়াত আপোনালোকে কণ্টেক্ট নম্বৰ তথা ফোন নাম্বাৰটো দিব তাৰপিছত বেংক ইনফৰমেশ্যন চ' ইয়াত আপোনালোকে একাউণ্ট নাম্বাৰটো দিব তাৰপিছত বেংক একাউণ্টৰ নেমটো অৰ্থাৎ নিজৰ নামটো দিব ইয়াত তাৰপিছত বেংক নেমটো দিব কোনটো বেংক আপোনাৰ তাৰপিছত ব্ৰাঞ্চৰ নামটো দিব তাৰপিছত IFSC কোড চ' ইয়াত আপোনালোকে যিটো ষ্টাৰ মাৰ্ক আছে চ' আপোনালোকে যিটো ষ্টাৰ মাৰ্ক আছে সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব বাকী আপোনালোকে যদি ষ্টাৰ মাৰ্ক নাই তেনেহ'লে ফিল আপ নকৰিলেও একো নাই তাৰপিছত গোটেইবোৰ চোৱাৰ ভালকৈ ফিল আপ কৰাৰ পাছত আপোনালোকে চেক এণ্ড ভিউ অপশ্যনত ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনালোকে চাব পাইছে অ'কে হৈ গৈছে আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰিব তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাব পাইছে আপলোড ডকুমেণ্টছ চ' ইয়াত আপোনালোকে আপোনাৰ ফটো আপলোড কৰিব লাগিব ফটোখন আপলোড কৰাৰ পাছত আপোনালোকে বেংক ডকুমেণ্টছ চ' ইয়াত আপোনালোকে বেংক একাউণ্টখন আপলোড কৰিব লাগিব তাৰপিছত চাব পাইছে আপোনালোকে আধাৰ ভোটাৰ পেন কাৰ্ড চ' আপোনালোকে আধাৰ কাৰ্ডটো ইয়াৰ পৰা আপলোড কৰি দিব ইয়াত আপোনালোকে ফটো আৰু আধাৰ কাৰ্ডখন আপলোড কৰি দিলেই হ'ব বেংক একাউণ্টখন নিদিলেও হ'ব তাৰপিছত গোটেইবোৰ আপোনালোকে 70 KB ভিতৰত বনাব JPG ফাইলৰ চ' আপোনালোকে JPG ফাইলৰ 70 KB ভিতৰত আপলোড কৰি দিব ডকুমেণ্টছখিনি তাৰপিছত তলত চাব পাইছে আপোনালোকে I agree চ' আপোনালোকে I agree অপশ্যনত আপোনালোকে টিক মাৰ্ক এখন লগাই দিব তাৰপিছত ফাইনেল আপডেট অপশ্যনত ক্লিক কৰি দিব চ' ফাইনেল আপডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব পাইছে ৰিকৰ্ড সেভ সাকসেসফুলি আপোনালোকে ওকে অপশ্যনত ক্লিক কৰিব ইয়াত আপোনালোকে চাব পাইছে আপোনাৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন ইয়াত আহি যাব আপোনাৰ নাম ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাৰ এড্ৰেছ ফোন নাম্বাৰ গোটেইবোৰ ইয়াত আহি যাব আপোনালোকে এই ৰেজিষ্ট্ৰেচন কাৰ্ডখন প্ৰিন্ট আউট কৰি থৈ দিব বা স্ক্ৰীনশ্বট মাৰি থৈ দিব যদি আপোনালোকে মোবাইলত কৰি আছে স্ক্ৰীনশ্বট মাৰি থৈ দিব তাৰপিছত আপোনালোকে যদি আপোনাৰ এই ডকুমেণ্টছখিনি সাকসেসফুল হ'ল নে নাই আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে আপোনালোকে হোম পেজত আহিব চ' ইয়াৰ হোম পেজত অহাৰ পাছত আপোনালোকে চাব পাইছে তলত সাৰ্চ চ' আপোনালোকে সাৰ্চ অপশ্যনত ক্লিক কৰিব সাৰ্চ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো দিব তাৰপিছত সিলেক্ট ডিষ্ট্ৰিক্ট চ' ইয়াৰ পৰা আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব তাৰপিছত সাৰ্চ অপশ্যনত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকে চাব পাইছে নিজৰ নামটো ইয়াত আহি যাব ৰেজিষ্ট্ৰেচন নাম্বাৰ আহি যাব তাৰপিছত জেন্ডাৰ আহি যাব আপোনাৰ গোটেইবোৰ ইয়াত আহি যাব দেউতাকৰ নাম GP গোটেইবোৰ আহি যাব চ' আপোনালোকে চাব পাইছে আপোনাৰ সাকসেসফুল হৈ গৈছে চ' আপোনালোকে এনেকৈ ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো যদি চাই ভাল পায় লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব চ' থেংক ইউ